সকলোকে মই মোৰ কুশল ডেকা ইউটিউব চেনেলটোলৈ সাদৰে সম্ভাষণ জনাইছোঁ। আজি মই এই ভিডিঅ'টিত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম মাঘৰ বিহুৰ কিছুমান আমাৰ গাঁৱলীয়া পৰম্পৰা। আজি আমি এতিয়া এই মাঘৰ বিহুৰ প্ৰথম কাৰ্যসূচীটিলৈ আগবাঢ়ি আছোঁ। কি কৰিব কাৰণে গৈ আছোঁ বোলে? আমি বৰ্তমান মাঘৰ বিহুৰ উপলক্ষে আমি নাহ কাটিবলৈ গৈ আছোঁ। যিটো ভেলাঘৰ বনোৱা হ'ব এই উপলক্ষে আমি নাহ কাটিবলৈ গৈ আছোঁ। আজি চাই থাকক ভিডিঅ'টো। এয়া আমি গাঁৱৰ পথাৰৰ সুন্দৰ পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ মাঘৰ বিহুৰ প্ৰথম কাৰ্যসূচীতে আমি সফল ৰূপায়ণ কৰিবলৈ। আমাৰ যাদৱ সকলোৱে ভেলাঘৰ পাতিবলৈ আহিছে। কেনেকুৱা হৈছে? বোলনি কেনেকুৱা পাইছে? সন্মানীয় আজি গোসাইবাৰী গাঁৱৰ
মৰিগাঁও সঁচাকৈ বহুত ভাল লাগিছে ধুনীয়া ধুনীয়া এনেকুৱা আৰু আমি মানুহৰ জীৱননো কেইদিন থাকে নহয় জান ডেকাই ভেড়াঘৰ মাছ নদীত ৰৈ আছে খন্তেকতে তেওঁ লাভ কৰকচোন বিশেষভাৱে প্ৰয়োজন হৈছে আৰু লগতে খেলাখন লৈ কৈছে সেয়েহে সমগ্ৰ লক্ষ্য ৰাখি সোনকালে যেন আমাৰ ভেড়াঘৰ নদীলৈ যেন খেলাখন লৈ আহে